নমস্কাৰ মোৰ সংগীতা চিপছ মেকিং ফেক্টৰীলৈ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু ভিডিঅ'সমূহ ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিছোঁ আৰু এতিয়া আছোঁ বৰ্তমান দোকানত আৰু দোকানত মই এনে কি আচাৰ আনি থৈছোঁ তাকে আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰোঁ আৰু যদি ভাল পায় আপোনালোকে অনলাইনতো নিব পাৰিব আৰু বিভিন্ন ঠাইলৈ নিছেও আৰু অনলাইনত আৰু সকলোৱে খাই যিহেতু ভাল পাইছে আৰু হে কাপোৰ কাৰণে যিমানখিনি পাৰোঁ ৰাখিবলৈ চেষ্টা কৰিছোঁ অলপ ৰাখিছোঁ কাপোৰো ইমান ষ্টক কৰিব পৰা নাই আৰু আনিছোঁ আৰু বিক্ৰী কৰিছোঁ তেনেকৈ আৰু ইয়াতে আপোনালোকক দেখাইছোঁ মই এয়া হৈছে আমৰ আচাৰ এইখিনি হৈছে জলফাই আচাৰ আৰু আমলখি আচাৰ থেকেৰা কৰ্দৈ ভোট জলকীয়া এই ৰঙা ডবাখিনি দেখিছে নহয় ভোট জলকীয়া আৰু সেয়া ঘৰত যিখিনি পমলখি আছে বিভিন্ন ধৰণৰ আচাৰ ধৰক ঘৰৰ বাৰীত আচলতে কলডিল আচাৰ বিভিন্ন ধৰণৰ এনেকৈ মাছ মাংসটো বনোৱা হয় বাৰু খুব কমকৈ বনাওঁ আচলতে মাছ মাংসটো অকণমান যিহেতু বহুত মানুহে খায়হি গতিকে মাছ মাংসটো অকণমান থ'বৰ কাৰণে অকণমান বেয়া পাওঁ মই যিহেতু কিছুমান মানুহে মাছ মাংসটো বেয়া পায় গতিকে মানে সেইটো কাৰণে আনিবলৈ অকণমান বেয়া পাওঁ আৰু এইকেইটা হৈছে নিমখত গেলাই থৈছোঁ দেই ভোট জলকীয়া আৰু আছে ভোট জলকীয়া বহুত আছে ঘৰত আপোনালোকৰ ভিডিঅ'সমূহত মই দেখাই থকাই হৈছে আৰু আচাৰ বনোৱা কথাটো বহুতে কৈ আছে চিপছটোৱে অকল নবনায় কিয় আচাৰটো অকল বনায় চিপছ অকল এটা বস্তুৱে মানে ধৰক চিপছটো এতিয়া যিহেতু নতুনকৈ বনাই আছোঁ যিহেতু চিপছখিনি ইমান পটককৈ সকলোৱে মানে ধৰক গম পোৱা নাই বা চিপছ পায় বা কিবা পায় আৰু পটককৈ সকলোৱে কিনি খাবলৈ টান পায় মানে যিহেতু অকণমান দামটো বেছিকৈ কৰিবলগীয়া হৈছে কাৰণ এটাই কাৰেণ্টৰ বিলটো বহুতকৈ আহে আৰু ধৰক পেকেটিঙৰ এনেকৈ কৰি হাজিৰা মানে বেলেগ মানুহ লগাবলগীয়া হয় যিহেতু অকণমান মানে হেৰি হয় গতিকে মই আচাৰখিনিও বনাওঁ বুলি সেইখিনি মেচিনেই প্ৰয়োজন হয় আচাৰ বনাবলৈও ড্ৰাই মেচিনটো প্ৰয়োজন হয় বাকীখিনিতো হাতে কৰিব পাৰোঁ গতিকে মই মানে সমান্তৰালকৈ তেনেকৈ মানে আচাৰখিনিও বনাব লৈছোঁ আচাৰখিনিও ধৰক সকলোৱে খাই যিহেতু ভাল পায় আৰু প্ৰথমতে মই আচাৰ বনায়ে মানে এইখিনি কাম আগবাঢ়িছিলোঁ আচাৰৰ পৰাই আগবাঢ়িছিলোঁ গতিকে মই বনোৱাটো এৰি দিব নোৱাৰোঁ গতিকে মই বনোৱা বস্তু আৰু সকলোৱে খাই ভাল পায় যিহেতু গাঁৱৰ গতিকে মানে এই আচাৰটো বনোৱা মোৰ হেঁপাহটো বহুত বেছি মানে আচাৰ বনোৱাটো গতিকে সেইখিনি মই এৰি দিবলৈ মনৰ পৰা একেবাৰে মন নাযায় গতিকে মোৰ সেইটো এটা বেলেগ এটা সপোন আছিলে মানে ৰাইজক খুৱাব পৰা এটা মোৰ বেলেগ এটা সপোন মানে গতিকে মই আচাৰটো এৰি নিদিওঁ চিপছৰ সমান্তৰালকৈ মই আচাৰো বনাবলৈ সক্ষম হ'লোঁ কাৰেণ্টটোৱে গুচি গ'ল আৰু সেয়াই আপোনালোকে যদিহে ভাল পায় আপোনালোকেও অৰ্ডাৰ কৰি নিব পাৰে যিমান দূৰলৈ হয় কাৰেণ্টটো গুচি গ'ল অকণমান দীঘলীয়া কৰিম বুলি ভাবিছিলোঁ গতিকে আজিলৈ আহিছোঁ আপোনালোকে বেয়া নাপাব